হে গাইজ, ফাইনেলি মই আইচক্ৰীমৰ জুতি ল'লোঁ আৰু আইচক্ৰীমটো খাই ভালেই লাগিছে বাৰু। মিঠা মিঠা লাগিছে, গাখীৰ গাখীৰ লাগিছে, চেঁচা চেঁচা লাগিছে। তাৰ পাছত মোৰ নিজ গৃহলৈ বাবা টাটা। হেল্ল' এভৰিৱান, মই সুনীল। আপোনালোকক বহুত দিন ধৰি মই সাগৰখন দেখুৱাম বুলি ভাবি আছিলোঁ, গতিকে দেখুৱাব পৰা নাছিলোঁ যিহেতু মোৰ কৰ্মত ব্যস্ত থকাৰ বাবে। সেয়েহে আজি সময় মিলিছে, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ সাজু হৈছোঁ। সেয়েহে আপোনালোকে স্কিপ নকৰিব, চাই থাকিব। সাগৰখন মই আজি দেখুৱাম। সাত সাগৰ 13 নদী। এই সাত সাগৰৰ ভিতৰৰে এখন নাম বংগ উপসাগৰ, আৰু এই সাগৰখন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা কৰি দিব। বৰ্তমান মই সাগৰলৈ যোৱা ৰাস্তাটো পাই গৈছোঁ। অলপ পাছতে মই সাগৰ পামগৈ। এনে বলক অলপ নকৰোঁ, সময় যিহেতু খুব কম, সেয়েহে আহি আছোঁ আৰু চাইকেল লৈ লৈ কেক লৈ পৰি বলক। এতিয়া আহি পাই গৈছোঁ। এতিয়া দেখিছে এইটো চাৰিআলি হয়। চাৰিআলি যেতিয়া আমি এই ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে গৈ এখন সাগৰ পালোহি। চাইলত গাড়ীবোৰ ৰাখি থৈছে, তেওঁলোকেও সাগৰৰ যি সৌন্দৰ্য তেওঁলোকে উপভোগ কৰিবলৈ আহিছে। চাইকেলখন ৰাখি মানুহ যিহেতু কম, কিয়নো আজি শনিবাৰ আৰু দেওবাৰে বেছি মানুহ হয়। চব আহি পাই গ'লো। দোকান বজাৰ সকলো লাগিছে। নাই, কিয়নো মানে সকলোৱে কৰ্মত ব্যস্ত। আজি যিহেতু মোৰ ছুটি আছিল, সেয়েহে মই আপোনালোকক দেখুৱাব পাৰিছোঁ। যিহেতু সাগৰলৈ আহিছোঁ আৰু লগৰকেইটালৈনো কি লৈ যাম, গতিকে ভাবিলোঁ মাছ কেইটামানকে লৈ যাওঁ। এয়া চাওক, সাগৰীয়া মাছ। কি মাছ নামবোৰ নাজানো বাৰু, তথাপিতো মাছ কেইটামান লৈছোঁ আৰু বেছি নহয়, 50 টকা। বহুত দি দিছে।